ঐ পাদুৱা কি হ'ল তোমাৰ ইয়াত জলকা লাগি বহি আছ যে নাই এনেই মনটো অলপ বেয়া হ'ল। কি হ'ল কচোন ক মোক কচোন কি কবি আৰু যোৱাকালি জব এটা ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ। কচোন ক তাৰপৰা কি হ'ল শুন তেতিয়াহ'লে কি হৈছিলে। প্ৰথমতে মই ঘৰৰ পৰা ওলাই যাওঁতে ঐ পাদুৱা ক'ত যাওঁ? সেয়া দেখিলে বোলো ক'ৰবালৈ যাওঁতে পিছৰ পৰা মাত নিদিয়ে অ'। আগৰ পৰা আহিহে মাত দিয়ে। বুঢ়া হলি নাজানা নেকি তাকো? বাৰু মোৰে ভুলতে। পিছে সাজি কাজি আহিছে ইমান ধুনীয়াকৈ ক'ত যাওঁ? চহৰলৈ যাওঁ জব এটাৰ ইণ্টাৰভিউ দিবলৈ। ঐ জব বিচাৰি বিচাৰি তোৰ আধা বয়স গ'লেই। এতিয়া বিয়া পাতি ঘৰ সংসাৰ কৰিব হ'ল আৰু দেই। দেখিছ নাই লগৰবোৰে বিয়া পাতিলে। আৰে মহেশ কাই তুমিও যে কথা কিছুমান কোৱা আৰু। মই এতিয়া বিয়া পাতি মেকুৰীয়ে হাল বালেহে হ'ব। কথা কিছুমান কোৱা আৰু দেই। চালা ওলাই আহোঁতে অমংগলীয়াবোৰে দেখা দিলেই নহয়। এতিয়া কি হয় ভগৱানেহে জানে আৰু কৃষ্ণ। তুমি কোৱাচোন স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ছাৰ জৱাহৰলাল নেহৰু। শুদ্ধ উত্তৰ, সুন্দৰ সুন্দৰ। আচ্ছা, নাগাচাকি আৰু হিৰোশ্বিমা চহৰ দুখন ক'ত অৱস্থিত? ছাৰ জাপানত। সুন্দৰ সুন্দৰ, অতি সুন্দৰ। আচ্ছা, ভাৰতবৰ্ষই স্বাধীনতা কেতিয়া লাভ কৰিছিল? 1957 চনৰ চিপাহী বিদ্ৰোহৰ সময়ৰ পৰাই প্ৰচেষ্টা চলিছিল আৰু 1947 চনৰ 15 আগষ্টত সফলতা লাভ কৰোঁ। শুদ্ধ উত্তৰ, অতি সুন্দৰ অতি সুন্দৰ। বহুত ধুনীয়াকৈ তুমি প্ৰশ্নবিলাক উত্তৰ দিছা। আচ্ছা, লাষ্ট কুৱেশ্যন। চন্দ্ৰপৃষ্ঠত পানী আছে বুলি তুমি বিশ্বাস কৰানে? হয় ছাৰ, বৈজ্ঞানিকসকলে তাকেই ভাবিছে, কিন্তু এতিয়াও পৰীক্ষা নিৰীক্ষা চলি আছে। সুন্দৰ সুন্দৰ, অতি সুন্দৰ। ইউ আৰ চিলেক্টেড। তুমি এতিয়া বাহিৰত যাব পাৰা। ধন্যবাদ ছাৰ। চালা কি প্ৰশ্ন এটা সুধিব। চালা ইয়াকে সুধো হাঁহি হাঁহি ওলাই আহিছে। কি চিলেক্ট হ'ল চাগে দেই। ইয়াকে সুধো কি সুধিছিল। শুনকচোন, এক্সকিউজ মি। মোক মাতিছে? হয়, আপোনাকে মাতিছিলোঁ। কওকচোন আপোনাৰ ইণ্টাৰভিউ কেনেকুৱা হ'ল? হয়, মোৰ ভালেই হ'ল। মই সকলো প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ দিব পাৰিছোঁ। যদি আপুনি বেয়া নাপায় অকল উত্তৰকেইটা কৈ দিব নেকি? তেতিয়া মোৰো অলপ সুবিধা হয় আৰু। হয়, নিশ্চয়। প্ৰথমটো হৈছে জৱাহৰলাল নেহৰু। প্ৰথমটো জৱাহৰলাল নেহৰু। দ্বিতীয়টো জাপানত। দ্বিতীয়টো জাপানত। আৰু তৃতীয়টো চলি আছে। ধন্যবাদ ধন্যবাদ, থেংক ইউ। অ'কে, অল দ্য বেষ্ট। নেক্সট। নমস্কাৰ। নমস্কাৰ, বহা। কওকচোন আপোনাৰ নাম? জৱাহৰলাল নেহৰু। আপোনাৰ ঘৰ ক'ত? জাপানত। আপুনি জন্ম কিমান চনত হৈছিল? হয় ছাৰ, 1957 চনৰ চিপাহী বিদ্ৰোহৰ সময়ৰ পৰাই প্ৰচেষ্টা চলিছিল আৰু 1947 চনৰ 15 আগষ্টত সফলতা লাভ কৰোঁ। হেৰি, আপুনি পাগল হ'ল নেকি? বিজ্ঞানীসকলে তাকে ভাবিছে, কিন্তু এতিয়াও পৰীক্ষা নিৰীক্ষা চলি আছে। কিহে আপুনি মোৰ লগত ধেমালি কৰিব আহিছে নেকি? ওলাই যাওক, ওলাই যাওক বুলি কৈছোঁ নহয়, ওলাই যাওক। ছাৰ, মোৰ জব। বাহিৰলৈ যাওক বুলি কৈছোঁ আপোনাক, বাহিৰলৈ যাওক। কেনেকুৱা পাগল মানুহ ইণ্টাৰভিউ দিবলৈ আহিছে।